তো আমাৰ কলেজত আহি তোমাৰ কেনেকুৱা লাগিছে? ভালে লাগিছে কলেজ। বৰ ধুনীয়া দেই। পৰাগে ফুট লৈ আছে ইয়াত নৱাগত আদৰণি সভা। তিনিবাৰ আছে এইফালে আমাৰ এইফালে চব ইফালে আছে ট্ৰিনা, ইফালে আছে ট্ৰিনা, এইফালে আছে মমতা আছে, আছে পৰাগ, এইফালে আছে আমাৰ ইউটিউবাৰ বয়, এইফালে চাব পাৰে আপোনালোকে। এইজন মোৰ ভিডিঅ'টো বনাই আছিল অলপ মই। আপোনাৰ নামটো কৈ দিয়ক দাদা। নমস্কাৰ, মোৰ নাম শ্ৰী বয়। হোৱাটছআপ কি খবৰ? তো আপোনালোকে পিছফালে চাই গম পাইছে আজি আছে আমাৰ কলেজত ফ্ৰেচাৰ্ছ। তো আজি প্ৰথম দিন, আজি মানে সাংস্কৃতিক অনুষ্ঠানকেইটা ৰখা হোৱা নাই, চ' ব্লগিংটো ইমান নহ'ব। তাৰ কাৰণে আমি ফাৰ্ষ্ট ইয়াৰ ষ্টুডেণ্টখিনিক আজি ল'ম ইণ্টাৰভিউ, আমাৰ কলেজত আহি কেনে পাইছে। তো ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো মোৰ লগত এতিয়া উপস্থিত আছে ফাৰ্ষ্ট ইয়াৰৰ ভাইটি এজন। তো তেওঁক তেওঁৰ অনুভৱৰ বিষয়ে সুধোঁ, আমাৰ কলেজত আহি তেওঁ কেনে পাইছে। তো ভাইটি, তুমিতো ক্লাছ কৰিয়ে আছা, তো আমাৰ কলেজত আহি তোমাৰ কেনেকুৱা লাগিছে? ভালে লাগিছে কলেজখন। মানে প্ৰথমবাৰ আমি যেতিয়া যাওঁ মানে মৰিগাঁৱলৈ যাওঁ তেতিয়া দেখোঁ মানে কলেজখন মানে ভিতৰখন কেনেকুৱা চাব বিচাৰোঁ। এতিয়া মানে নিজে পঢ়িছোঁ, বহুত মানে বহুত ভাল লাগিছে। মানে বহুত মানে তোমাৰ কাৰা শাসন মানে পূৰা মানে মোবাইল চোবাইল উলিয়াই থাকে মানে লৈ যায়, মানে ভালে লাগিছে বাৰু। আৰু মোৰ এটা কথা কওঁ, মানে মোৰ চেনেল এটা আছে হেপী পাহিয়নিত ব্লগ, তো আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো, আৰু এই আদৰণৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আশা ৰাখিল ভাল হৈ যাতে। ধন্যবাদ। তো ভাল লাগিল ভাইটিজনৰ কথা শুনি। তো ব'লক নেক্সট। তো যিহেতু তুমি ক্লাছটো কৰিয়ে আছা, আজি ফ্ৰেচাৰ্ছ আছে, তো আমাৰ কলেজখনত মানে তুমি আহি কেনে পাইছা তাৰ বিষয়ে আমাক অলপ জনাই দিয়া। ভালে লাগিছে। One, two, three, go! Always do it on my own, so I gotta get through it. And the only thing I know is to love what I'm doing. Never give up, never slow till I কই ভাল পাওঁ, একো কই ভাল নাপাওঁ, জাষ্ট তাৰমানে বেলেগে কিবা কৰে চাই ভাল পাওঁ। মই ভাবিছোঁ তুমি ৰাতিপুৱা আছলা মই বহুত বিগ ফেন, হয়নে নাই? কথাটো এতিয়া মোৰ ফালৰ এটা ভাস্কৰলৈ এটা হেৰি থাকিল। ভাস্কৰে ল'ৰাটো এটা গান গাব, মাইকী ভইচত এটা গান গাব। কি কোৱা গাইজ? চব শুনিবলৈ ৰেডি নে? অ'কে, লেটছ গো। তেৰে নাম हमने किया है जीवन अपना सारा सनम हो, जीवन अपना सारा सनम तेरे नाम हमने किया है। কি কৰিম?
তোমাৰ নিচিনা ঠিক আছে Thank you. তো গাইজ আজি ব্লগটো ইমান খাস নহ'ল কাৰণ আজি সাংস্কৃতিক অনুষ্ঠান নাই কালি আছে আমাৰ কলেজত সাংস্কৃতিক অনুষ্ঠান হাই গাইজ হাই এইটো চেনেলটো লাইক কৰিব কমেণ্ট কৰিব এণ্ড ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই দিব টিং 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 এইটোৱে হ'ল মোৰ চেনেলত থকা গানবিলাকৰ মানে মালিক তো কালি হ'ব সাংস্কৃতিক অনুষ্ঠান তো চাই থাকক ব্লগটো কালিৰ কাৰণে এইটো হ'ব পাৰ্ট 1 কালি পাৰ্ট 2 আৰু পাৰ্ট 3 আহিব মানে কাৰণ সান্নিধ্য ভূঞান আহিব আমাৰ কলেজত সেইটো হ'ব পাৰ্ট 3 সাংস্কৃতিক অনুষ্ঠানটো পাৰ্ট 2